নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুত দিন মই আচলতে ব্লগ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি যিহেতু মহা আৰু মাহীহঁতৰ লগত শিৱসাগৰত ফুৰিবলৈ বুলি আহিছোঁ, সেয়েহে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। ইতিমধ্যে আমি আহি শিৱসাগৰ পালোহিয়ে। পোনপ্ৰথমে জয়দৌলত সোমাম। জয়সাগৰ পুখুৰীৰ পাৰত থকা এয়া টিকট কাটি ল'লোঁ। এয়া জয়দৌল, ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতী কুঁৱৰীৰ সোঁৱৰণত নিৰ্মাণ কৰিছিল। এয়া জয়সাগৰ পুখুৰী। স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃৰ সোঁৱৰণত এই পুখুৰীভাগ খন্দুৱাইছিল। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহে খান্দি উলিওৱা পুখুৰীভাগেই হৈছে জয়সাগৰ পুখুৰী। এতিয়া আমি আহি পালোঁ তলাতল ঘৰ। এইফালে মহাহঁতে টিকট কাটি আছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে ইয়াত টিকটৰ বিলসমূহ আচলতে অনলাইন যোগেহে লোৱা হয়, কেছ লোৱা নহয়। তলাতল ঘৰলৈ সোমাই প্ৰথমে এই বৰটোপকেইটা সজোৱা আছে। এই বৰটোপকেইটা আহোম ৰজাসকলে যুদ্ধ বিগ্ৰহত ব্যৱহাৰ কৰিছিল। ৰাজেশ্বৰ সিংহই নিৰ্মিত আহোম স্মৃতিচিহ্নসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ তলাতল ঘৰ। এই তলাতল ঘৰভাগ মুঠতে 7 মহলযুক্ত। ইয়াৰে 3 মহল মাটিৰ তলৰ অংশত আৰু 4 মহল ওপৰ ভাগত আছে।
তলাতল ঘৰৰ পৰা ওলমা দলঙৰ কাষে আহি এয়া ৰংঘৰ। এতিয়া আমি আহি পালোঁ শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱদৌল। এই দৌলভাগ ৰাণী অম্বিকা কোঁৱৰীয়ে স্বামী শিৱসিংহৰ স্মৃতিত নিৰ্মাণ কৰিছিল আৰু এই দৌলভাগৰ কাষতে বিশাল শিৱসাগৰ পুখুৰী ভাগো খন্দাইছিল। আচলতে বন্ধু বান্ধৱীসকল 10 মিনিটৰ ভিডিঅ' এটাত শিৱসাগৰ জিলাখনৰ বিষয়ে ইমানবোৰ কোৱা আৰু দেখুৱাটো সম্ভৱ নহয়। তথাপিও যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। এইফালে পাতলীয়াকৈ কিবা এটা খায়ো লওঁ আমি। এইফালে আমাৰ মইনাৰ অলপ উৎপাতটো বেছিয়ে। সি হেনো বোলে জেঠাইকৰ ঘৰত আজি গৰু পোৱালি জগিলে, চাইহে ঘৰলৈ যাব। এইফালে শিৱসাগৰ পুখুৰীৰ পাৰতে কমে দেৱী দৌল, শিৱদৌল আৰু বিষ্ণুদৌল। এতিয়া আমি যোৰহাটৰ অভিমুখে অলপ সোনকালে ঘৰলৈ উভতিবলগীয়া হৈছে, কাৰণ মাহী গোলাঘাটলৈ যাবগৈ লাগিব। গোলাঘাটত ঘৰ। এয়া যোৰহাট অভিমুখে আহি যোৰহাট মলীয়া গাঁৱত থকা লাচিত মৈদামতো অলপ সময় সোমালোঁ। এয়া লাচিতৰ নতুন মূৰ্তিভাগ 9 মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি উদ্বোধন কৰিছিলহি। এইফালে চাওকচোন, ইমান দূৰ ফুৰাৰ পাছতো আমাৰ মইনাৰ কিন্তু মনৰ আশা এতিয়াহে পূৰণ হৈছে।
আমি ঘৰলৈ উভতিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।